ঠিক 8:38 আৰম্ভ হ'ল আমাৰ যাত্ৰা এটি নতুন ডেষ্টিনেশ্যনলৈ। আমি আৰম্ভ কৰিলোঁ নেশ্যনেল হাইৱে 37 হৈ জালুকবাৰী অভিমুখে। আজি বাহিৰৰ টেম্পাৰেচাৰ বহুত। আমি খানাপাৰা পালোঁ আৰু আৰিজৰ বাবে কিনিলোঁ এটা চুইমিং পুল। নীলা আকাশখন দেখিবলৈ সঁচাকৈ মনোৰম লাগিছে, নহয় জানো? মন যায় যেন এই ৰাস্তাটো য'লৈকে গৈ আছে তালৈ আমি গৈয়ে থাকোঁ। ফাইনেলি আমাৰ ব্ৰেকফাষ্ট টাইম ষ্টাৰ্ট হ'ল। ঠিক নগাঁও পোৱাৰ আগত এনেকুৱা কেইখনমান হেণ্ডিক্ৰাফ্ট ষ্টল ৰখা হৈছে য'ত আমি কিছু বস্তু কিনিব পাৰোঁ। এই গৰমখনত ৰুফটপ খোলাইহে এৰিলে ফাইনেলি। অৱশেষত আমি আমাৰ ডেষ্টিনেশ্যনলৈ পালোঁগৈ। আমি গৈ পালোঁ ডবকালৈ। কেইখনমান ক্লিপছ ইয়াতে দিছোঁ। আপোনালোকে যদি চাই ভাল পায় তেতিয়াহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব। আগন্তুক ভিডিঅ'